বংশবৃদ্ধি গুড মৰ্ণিং গাইজ টাইম আপোনাৰ 9:18 হৈছে লগত মোৰ জেৰি আছে কিন্তু মই এটা ৰাইডত ওলাইছোঁ ৰাতিপুৱাই কিন্তু জেৰি লগত নাযায় ই লগত যাবৰ কাৰণে লাগি আছে ন জেৰি মাজুলী ফালৰ পৰা পাক এটা মাৰি লগত বৰ বেছি একো লোৱা নাই জাষ্ট ইয়াত এটা টিউব আছে 5 টকাৰ আৰু এইটো ফুট পাম্প হয় কাৰণ যিহেতু এখন টিউবলেছ নহয় ৰাস্তাত যদি পামচাৰ হৈ যায় বহুত অসুবিধা হয় সেইকাৰণে লগত লং জাৰ্ণি কৰিলে ফুট পাম্পটো ৰখাটো দৰকাৰ বাকী এফালে এটা কেৰি বেগ আছে এইটোতে অলপমান বস্তু আছে এইটো মই বাঘৰত দি যাব লাগিব ৰাতিপুৱা অলপমান বৰষুণ পেলাই দিলে সেইকাৰণে বতৰটো অলপমান ডাৱৰীয়া হৈ আছে ডাৱৰীয়া হোৱাৰ কাৰণে ভাল হৈছে বাইক চলাবৰ কাৰণে যিহেতু ৰ'দটো নাই ৰ'দ দিয়া হ'লে গৰম লাগিল হয় বাকী ৰেইনকোটটো পিন্ধি লৈছোঁ যিহেতু ৰাস্তাত বৰষুণ হয়তো পাবও পাৰোঁ বাকী টেনশ্যন নাই ধুনীয়াকৈ গৈ থাকিম আৰু ৰাস্তাও ভালেই হ'ব লাগে গম নাপাওঁ মাজুলীৰ ৰাস্তা কেনেকুৱা কিন্তু মোৰ লগৰ এজন আছে তাত তাৰ লগত কথা পাতোঁতে সি ভাল হ'ব বুলিয়ে কৈছিলে এনেতো চাগে মই 2020তে মই মাজুলী যোৱা তাৰপাছত যোৱাই নাই বৰষুণ দিব বুলি ভাবি থাকোঁতে বৰষুণ যাক দিয়ে দিলে সৰুকৈ দি আছে এতিয়া মানে কেমেৰা বেগত নভৰাওঁ ৱাটাৰপ্ৰুফ হয় যিহেতু নতুনকৈ লোৱা বস্তু হয়তো লাগে না যদি ডাঙৰকৈ দিয়ে ভৰাই দিম আৰু বেগত বৰষুণ যাক নিদিলে বেছি ভাল হ'ব কাৰণ নহ'লে অলপমান ঘূৰিবৰ কাৰণে অসুবিধা হ'ব তাত জেগাবিলাক চাবৰ কাৰণে ইয়াৰ পৰা হ'ল ঢকুৱাখানা 12 কিলোমিটাৰ ঢকুৱাখানা চাৰিআলি পাই লওঁগৈ কুঁৱকা দলনি পাই গ'লোহি আৰু ঢকুৱাখানালৈ 2 কিলোমিটাৰমান আছে এইখন আপোনাৰ নামচিং হয় মানে ধাবা টাইপ হয় আৰু ঢকুৱাখানাত এইখনেই মানে বেছি চলে যদি আপোনালোকে আহে ইয়াত সোমাব পাৰে বাকী আৰু নতুন হৈ গৈছে বহুতখিনি ৰেষ্টুৰেণ্ট হওক ধাবা হওক কিন্তু মই সোমাই পোৱা নাই যিহেতু মই নাথাকোঁৱেই ইয়াত কেতিয়াবা আহোঁ এইখনকে বেছি দেখা পাওঁ আৰু বাকীটো এইখন আগতে পূৰা দলনি আছিলে ইয়াত চৰাইবিলাক আগতে বহুত থাকে বেলেগ ধৰণৰ কিন্তু আজিকালি সকলোৱে ঘৰ এইবিলাক বনাই দিছে সেইকাৰণে এইবিলাক নাইকিয়া হৈ গৈছে একচুৱেলি এইটো আমাৰ প্ৰকৃতিৰ কাৰণে বেয়া হয় এইটো কৰিব নালাগিছিল এইটো কি কৰিব উপায় নাই বৰষুণ যাক দি আছিলে কিন্তু ঢকুৱাখানাৰ পৰা এণ্ট্ৰি কৰা লগালগ বৰষুণ যাক নাইকিয়া হৈ গ'ল ৰে ধুনীয়া কথা বাকী ইয়াত পেট্ৰল নাপাম পেট্ৰল ভৰাম ভাবিলোঁ ইয়াতে পেট্ৰল নাই বাকী আগত ডিপু আছে আগত চাৰিআলি ঢকুৱাখানা চাৰিআলি ক্ৰছ কৰি অলপ আগত ডিপু পাই যাম তাতে তেলটো ভৰাই ল'ম উষ্ম আদৰণি ফাটা বিহু 2024 স্বাগতম কোন তাৰিখে আছে 10, 11, 12 মে মইতো চাগে নাথাকিমেই ইমান দিনলৈ আপোনালোক যোনে পাৰে আহিব যোনে ফাটা বিহু দেখা নাই বহুত মানুহ হয় পূৰা মানে ৰাস্তাত পূৰা ভিৰ লাগি যায় আৰু গোটেই অসমৰতো ফাটা বিহু ইয়াতেই হয় ঢকুৱাখানাতেই হয় সেইকাৰণে আমাৰ অসমৰ ৰাইজবিলাক যোনে য'ত থাকে যেনেকৈ পাৰে আহিব ৰাতিপুৱাই ডাম্পাৰ কেইখনকে পাইছোঁহি আহি ডাম্পাৰ কেইখনৰ যে ক্ৰছ কৰিবলৈ ভয়ে লাগে ডাম্পাৰ যি ঘটনা শুনি থাকোঁ বাকী এতিয়া মই যাব লাগিব ৰাইট চাইড এইটোৱে হ'ল ঢকুৱাখানা চাৰিআলি আমাৰ ঢকুৱাখানা টাউন
ভৰাই লওঁ, কিন্তু ৰাতিপুৱাই বন্ধ দেখোন চববিলাক ডিপু। কিন্তু মোৰ তেলো কমাত থাকিল, ৰাস্তাত প্ৰব্লেম নিদিলেই হ'ল। এইফালে ফাটবিহু তলিলৈ যাব পাৰি, মৌঘুলি চাপৰি। এইখন ফাটবিহুৰ মেইন গেট হয়, মানে মৌঘুলি চাপৰিৰ মেইন গেট হয়। ইয়াতে এই জেগাটোতে ফাটবিহু পতা হয়। মানে টাইম থকা হ'লে সোমাই মেলি দেখাই গ'লোঁ হয়, কিন্তু মোৰ অলপমান টাইমটো দেৰি হৈ আছে, কাৰণ ইয়াতে যদি মই দেৰি কৰি দিওঁ তেতিয়া মোৰ তাত দেৰি হৈ যাব, যিহেতু ঘূৰি অহা কথা আছে, থাকিব নোৱাৰিম আজি। ডিপু এটা পালোহি, কিন্তু ইয়াত ভিৰ বহুত লাগি আছে। যি নহওক, ভিৰ লাগিলেও ইয়াতে তেলটো ভৰাই যাব লাগিব। ৰাস্তাতে যদি খতম হৈ থাকে কথাটো বেয়া হ'ব না। ঠিক আছে, মই তেলটো ভৰাই লওঁ ধুনীয়াকৈ। ফিউল ফুল কৰি লৈছোঁ, যিহেতু ক'তো একো ধৰণৰ তেলৰ কাৰণে প্ৰব্লেম পাব লগা নহয়। কাৰণ এইফালে আহিছোঁ যিহেতু, ডিপু ক'ত পাম ক'ত নেপাম ঠিক নাই। তাতে ইলেকশ্যনৰ সময়, দুটা ডিপুতটো তেল নাপালোৱে, এইটোত যেনে তেনে তেলটো পালোহি। এইখন ঢকুৱাখানাৰ কলেজ হয়। গাঁৱৰ ৰাস্তাত মানে এইটো অলপমান প্ৰব্লেম হয়, মানে গৰু চৰু থাকে। এইখিনিতো অলপমান ভালেই, আৰু কিছুমান থাকে ন, এতিয়া এইটো ৰাস্তা অলপমান ডাঙৰ হয়, ইয়াতকৈ ঠেক কিছুমান ৰাস্তা থাকে। তাত মানে কি হয়, সেই ৰাস্তাৰ ছাইডতে আপোনাৰ বাচ্ছা লৈ মানুহ আহি থাকিব, বাচ্ছাটোৱে ধৰি নলয়। ৰিচেণ্ট মোৰ লগত তেনেকুৱা এটা কেছ হৈছিলে। ভাল মানে কপাল ভাল, ভগৱানে বচালে। মই যেতিয়া গুৱাহাটীৰ পৰা আহি আছিলোঁ, 12 তাৰিখ দিনা মই বিহু বুলি ঘৰত আহিছোঁ, বাইক লৈ আহিলোঁ। আহি থাকোঁতে লখিমপুৰ কোনোবা এটা জেগাত, মানে গাঁও এৰিয়া হয়, ঘপকৈ এইফালে গাড়ী এখনৰ পৰা নামিছে, মাক চাগে, মাক আৰু সি নামিছে। ঘপকৈ ল'ৰাটোক ধৰা নাই, মই লাহে লাহে গৈ থকাৰ কাৰণে বাচি গ'লোঁ। ঘপকৈ এনেকৈ পাৰ হৈ দিলে। বাইচান্স যদি বাইকৰ আগত যদি লাগি গ'ল হয়, তেতিয়া কি অৱস্থা হ'ল হয় বাৰু। আৰু বাকী মই পালোঁহি সজোৱা তিনিআলি, চাগে এইটো সজোৱা তিনিআলি। চিধা আপোনাৰ বাসুদেৱ থান যায়, এফালে আপোনাৰ মাজুলী লিখা আছে এফালে। আমাৰ নাচনী ভণ্টিসকলক দেখা পাইছোঁ। এনেকৈ মানে দেখা পালেহে বিহু বিহু ফিল হয়। মানে দেখা পাইছে পূৰা, চাগে এতিয়া গৈ ক'ৰবাত বিহু নাচিব। বাকী এইফালে এতিয়া আহোঁতে ক'তো প্ৰগ্ৰেম হৈ থকা দেখা নাই। এনেইতো বিহু ছিজন, বিহু প্ৰগ্ৰেম হৈ থাকিব লাগিছিলে। ৰাতিপুৱা টাইমটো সেইকাৰণে চাগে। মাজুলী মানে দুটা ছাইডেদি আহিব পাৰি, যদি গুৱাহাটী বা তেজপুৰ এইবিলাকৰ পৰা আহিলে। মানে এটা আছে আপোনাৰ যোৰহাট হৈ, মানে যোৰহাট হৈ যদি গুৱাহাটীৰ পৰা যোৰহাট হৈ আহে, তেতিয়া মাজুলী ওচৰ হয়। আৰু বাকী লখিমপুৰ হৈ যদি আপুনি আহে, তেতিয়া অলপমান টাইম লাগিব। কিন্তু আপুনি লখিমপুৰ হৈ আহিলে, এইফালেদি মাজুলী আহিব হ'লে মানে নদী পাৰ হ'ব নালাগে, মানে ফেৰী ল'ব নালাগে, ডাইৰেক্ট আপুনি আহিব পাৰে। আৰু যদি যোৰহাট হৈ আহে, তেতিয়া মানে ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব ফেৰীয়েদি। আৰু ফেৰীত বাৰু কিছুমানে আহিব নিবিচাৰে, আহি ভালো লাগে কেতিয়া, কিন্তু ৰিক্সো থাকে। মানে কাৰণ কিছুমান ফেৰীৰ দুৰ্ঘটনা হোৱাৰ ঘটনা শুনা পাই থাকোঁ। পালোহি মাজুলীলৈ আদৰণি, জেংৰাইমুখ, গড়মূৰ, নয়াবজাৰ, হালধিবাৰী। এতিয়া আমি যাম কোনফালে, একবাৰ লোকেশ্যনটো চাই লওঁ। এতিয়া আমাক দেখাইছে জেংৰাইমুখ, গড়মূৰৰ ফালে যাবৰ কাৰণে। চামগুৰিলৈকে লোকেশ্যনটো মাৰি দিছোঁ। এতিয়া আমি যাম ৰাইট চাইডে।
কিহৰ কাৰণে বাৰু ৰখাল ঠিক আছে আৰু চাগে ইলেকশ্যনৰ ৰেলী হৈ আছে শ্ল' যাব কৈছে শ্ল'ৱে যাওঁ কাৰণ লাহেকৈ যোৱাটোৱে ভাল এইটো কংগ্ৰেছৰ এটা ডাঙৰ ৰেলী হৈ আছে আপোনালোকে লখিমপুৰ ঢকুৱাখানা হৈ যদি মাজুলী আহিম ভাবে তেন্তে আহিব পাৰে ৰাস্তা পুৰা সেক্সি বনাই ৰাখিছে আগতে বেয়া আছিলে আগতে মানে আহিবৰ কাৰণে প্ৰব্লেম হয় কিন্তু আজি অলপমান ক'ৰবাত বেয়া পাইছিলোঁ যদিও পুৰা এইটো ৰাস্তা পুৰা সেক্সি বনোৱা আছে সেইকাৰণে আপোনালোকে বাইক লৈ আহে গাড়ী লৈ আহে আহিব পাৰে মাজুলী ধুনীয়াকৈ আপোনালোকে ফুৰি যাব পাৰে সামগুৰি কোনফালে সামগুৰি চিধা ঠিক আছে ফাইনেলি চাগে সামগুৰি মই এণ্ট্ৰি কৰিলোঁ কিন্তু ধৰিব পৰা নাই লগৰটোক কল কৰিব লাগিব কিন্তু গাঁওখন মানে ধুনীয়া লাগিছে চাওক ৰাস্তাৰ চাইডত মানুহৰ ঘৰবিলাক তামোল গছ নাৰিকল গছ মানে ধুনীয়া এটা পৰিৱেশ গাঁৱত মানে এইবিলাকেই ভাল লাগে কাৰণ ময়ো গাঁৱৰে হয় কিন্তু মইতো মানে 18 চনতে গুৱাহাটী যোৱা বৰ্তমান তাতেই আছোঁ ইমান মানে বছৰে সেইকাৰণে গাঁৱৰ পৰিৱেশটো ইমান পোৱাই নহয় এই বছৰটোত 3-4বাৰমান ঘৰ অহা হয় তাকো আপোনাৰ 3 মাহ 2 মাহ তেনেকুৱা পাছত বেছি দিন থাকিবলৈ নাপাওঁ আৰু এনেকৈ যেতিয়া আহি মেলি অলপমান ঘূৰিব পাওঁ মানে মজা লাগি যায় মন পুৰা শান্তি হৈ যায় চাওক না গাঁৱত এইবিলাকে ভাল লাগে পুৰা ধুতি চুৰিয়া শ্ৰী শ্ৰী চামগুৰি সত্ৰ মাজুলী মানে মই চামগুৰি সত্ৰলৈ এণ্ট্ৰি কৰিছোঁ এতিয়া লগৰটোক এটা কল কৰিব লাগিব তাৰ ঘৰটো ইয়াতেই হয় কলটো কৰি লওঁ এইটো ৰাস্তাইদি আৰু 1.5 কিলোমিটাৰমান গ'লে লগৰটো ঘৰ পাই যাম ফাৰ্ষ্ট তাক লগ কৰি লওঁ তাৰপাছত তাক লৈ ল'ম লগত তাৰপিছত আৰু মাজুলীৰ ক'ত যাব পাৰোঁ যাম আৰু ৰাস্তাটো কিন্তু চালিয়া হয় ৰাস্তাটো ঠেক হয় কিন্তু চাইডে পুৰা গছ আৰু ধুনীয়া মানে গৈ কিবা এটা ভাল লাগি আছে মানে এই ৰাস্তাতে ৰখি থাকিম কৈছিলে কিন্তু তাক দেখা পোৱা নাই দেখোন আৰু বা কিমান যাব লাগিব এইয়া ৰখি আছে দেখা পাইছে এইটো হ'ল হাতী এইটো প্ৰাঞ্জলে বনোৱা চকুটো যে দেখা পাইছে এইটো লৰচৰ কৰিব পাৰি ভিতৰ ফালৰ পৰা এইবিলাক কাণ চান লৰচৰ হয় আৰু এইবিলাক ভাওনাৰ ৰাস এইবিলাকত ইউজ হয় এডাল মূৰ হয় এইবিলাকে ঘৰতে বনাই কৰাচোন হুৰডাল চাওঁ হুৰডাল কৰা চকুটো আহিলোঁ একবাৰ চোতালতে পৰিও আহিলোঁ মানে মই নপৰিলোঁ বাইকখন পৰিলে আৰু পিছল হৈ আছিলে বাইকখন ঘূৰা নাই ইয়াত কৈ আছোঁ হেমচন্দ্ৰ ছাৰ আছে
চামগুৰি সত্ৰত সোমাই হেমচন্দ্ৰ গোস্বামী ছাৰকো লগ পালোঁ। লগতে তেওঁৰ যোনবিলাক মুখাশিল্প হয় আমাৰ তেওঁ মুখাশিল্পবিলাক চালোঁ। আগতেও লগ পাইছোঁ ছাৰক। ছাৰৰ তাত মই 18 চনতে আৰ্ট কলেজত ফাৰ্ষ্ট মই সোমাওঁতেই ৱৰ্কশ্বপ এটা লৈছিলোঁ আৰু 18 চনৰ পাছত আজি মই তেওঁক লগ পালোঁ। লগ পাই ছাৰক ভাল লাগিল, মুখাশিল্পবিলাকো চাই ভাল লাগিল, তেওঁৰ কামসমূহ। আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি এতিয়া আমি যাম অফলাঘাট। অফলাঘাটত অলপ টাইম গৈ চাগে তাৰপাছত আমি যাম দক্ষিণপাট সত্ৰ। সত্ৰ মানে কি হয়, আমাৰ বাকী জেগাবিলাকত যেনেকে নামঘৰ থাকে তেনেকে মাজুলীত মানে তেনেকে সত্ৰ থাকে। তেনেকে সত্ৰ আছে, কিন্তু নামঘৰবিলাক বহুত আছে। কিন্তু সত্ৰ তেনে 56 নে কিমান আছে। কিন্তু আমাৰ এনে যোনবিলাক মানে মানুহে বেছি জানে তেনেকুৱা সত্ৰ কিমানখন আছে মানে চাবলগীয়া বা জনা মানে? জনা মানে যোনবিলাক 12খন আছে। 12খন। কিন্তু ভালকে এনেই চব মানে আহি চাব পৰা মানে দক্ষিণপাট চাই, চামগুৰি চাই, আউনীআটী, উত্তৰ কমলাবাৰী, তাতে ইফালে ঢকুৱাখানা চাইডে আছে এখন সিংহ। বাকী যোৰহাটতো আছে ন? যোৰহাটতো আছে, তাৰ পৰা উঠি যোৱা মানে। আৰু সত্ৰ মানে গোটেইকেইখন সত্ৰ আমাৰ শংকৰদেৱে স্থাপন কৰা হয় নে তাৰ পাছতো আকৌ বেলেগ কিছুমানে মানে কৰা আছে? মাধৱদেৱ, শংকৰদেৱ। কিন্তু ফাৰ্ষ্টটো শংকৰদেৱে কৰা হয় ন, মানে সত্ৰ স্থাপন? শংকৰদেৱে কৰা। এই চিঞৰি থাকে যে টেট 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 টেটকে, সেই চৰাইটো নেকি? ৰাতি ধান খাই যে। এইবিলাকতো আজিকালি মানে আমাৰ এইবিলাক দেখি পাবলৈ নাইকিয়া হৈছে সেই মানুহবিলাকৰ কাৰণে। আগতে আমাৰ এই ঢকুৱাখানাৰ যে দলনিখন, কুঁৱগাঁও দলনি বুলি কয়, তাত কিমান চৰাই পোৱা যায়। আজিকালিতো গোটেই ঘৰেই বনাই দিলে। এতিয়া ইয়াতো নাইকিয়া হ'ব এইবিলাক, কাৰণ মানুহৰ ঘৰ বনাই বনাই গৈ আছে। আগতে বহুত আছিলে, এতিয়া প্ৰায় কমি গ'ল। এইটো কিহৰ কি হয়? এইটো অফলাঘাট হয়, ইয়াৰ পৰাই যোৰহাট যাব পাৰি। এইখন ন ডাঙৰ, এনেকুৱা কেইখন আছে ইয়াত? এনেকুৱা এইফালে এখন দিছে, মানে এইফালে কমলাবাৰী ঘাটত এখন আছে। ইয়াতকৈ সৰু সৰু আছে, এই আগত আছে। মানে গোটেইখন লোহাৰৰে হয়? আৰু আগৰবিলাক এনেকুৱা আছিলে? মাজতে যে এক্সিডেণ্ট হৈছিলে এনেকুৱা আছিলে? এইখন যাব লৈছে নেকি? ইয়াৰ পৰা যোৰহাট পাওঁতে কিমান টাইম লাগে? ইয়াৰ পৰা এইফালে আধা ঘণ্টা লাগে, কিন্তু ডাঙৰ নাওবিলাক আমাৰ টাইম লাগে, 45 মিনিটমান লাগে। কিন্তু সিফালৰ পৰা আহোঁতে 1.5 ঘণ্টা 2 ঘণ্টা লাগি যায়। এনেকৈ যাব ন? এনেকৈ যাব, এই আগলৈ যাব। তাত ইফালৰ পৰা আহোঁতে মানে ভাড়াটো এইফালে পৰি আছে যে, ভুটি আছে যে, সেইকাৰণে আহোঁতে টাইম লাগে, 1.5 ঘণ্টা 2 ঘণ্টা লাগে। যাওঁতে মানে সোঁতটো এনেকৈ দি আছে, সেইকাৰণে 45 মিনিট লাগি যায়। এইটো অফলাঘাট কয়। এইফালে দিয়ে মানে ফেৰীত যোৰহাট যাব পাৰি। বাকী এতিয়া আমিতো যোৰহাট নাযাওঁ, বাইকখন অলপমান তললৈ নি ফটো কেইখনমানকে উঠি লওঁ। এখন ব্ৰহ্মপুত্ৰ নদী হয়। বতাহ বহুত দি আছে ইয়াত। দেখা পাইছে কিমান ডাঙৰ ডাঙৰ ফেৰী। আগতে যেতিয়া ইয়াত এটা ডাঙৰ দুৰ্ঘটনা হৈছিলে তেতিয়া এনেকুৱা ফেৰী নাছিল। এনেকুৱা ফেৰী থকা হ'লে তেতিয়া সেইটো দুৰ্ঘটনা হ'বলৈ নাপায়। আগত মানে কাঠৰ নাও আছিলে।
সেইখনে এইখনে মানে মেডিকেল চেডিকেলৰ হেল্প কৰে। বহুত ডাঙৰ। এইখনতে আমি নদীৰ ওপৰেদি যাব পাৰিম। এখন গোটেইখন লোহাৰই নহয়। কিমান মানুহ কেপাচিটিৰ হয় এখন? বহুত হয়, এইবিলাক গাড়ীও বহুত হয়। চবকে এই লাইফ জেকেটবিলাক দিয়ে নে? চবৰে লাইফ জেকেট আছে। আৰু যোৱা আগত দিব লাগে লাইফ জেকেট। মজবুত ধুনীয়া। বেক চাইডে যাব পাৰি? বিনা অনুমতিত প্ৰৱেশ নিষেধ। এইটোহে মেচিনটোহে ন? এইখন হ'ল এয়া ওপৰতো যাব পাৰি নেকি? ওপৰত যাব নিদিয়ে। নহয় ইভাগে যাওঁতে নে অকল ইহঁতৰ মানুহে থাকে মানে ওপৰতে এইবিলাক মেচিনৰ সেইবিলাক আছে মানে। এইফালৰ পৰা চালেতো পুৰা কেলা এটা ঘৰ দেখোন। মানুহৰ ঘৰে আৰু এইটো। এইকেইটা জেনেৰেটৰ ন? জেনেৰেটৰ। এই দুটাই চলাই নি? এই দুটাই চলে। দুটা মানে এটা এটাকে চলে আৰু। এটা চলাই এটা হেৰি কৰি দিয়ে। আছিল ন তুলসী খুঁটা এইবিলাক? কালাৰ মাৰি থোৱা আছে। কালাৰ বেয়া হ'ব নোৱাৰে। এই কিমান বছৰ আগৰ হয় তুলসী খুঁটাখিনি? এটা শংকৰদেৱৰ দিনৰ ন? আৰু এইডালহে তুলসী গছ নেকি? এইবিলাক বেয়া কৰি দিছে ভিতৰখিনি। তুলসী মানে কেনেকুৱা ধৰণৰ তুলসী? আজিকালি এইটো গছ দেখি পাবলৈ নাই মানে। আজিকালি তুলসী গছ কিমান সৰু আৰু আগতে ইমান ডাঙৰ তুলসী গছ আছিলে। সেইটো মেইন মন্দিৰটো ন ভিতৰত সোমাই? এইটো এতিয়াতো বন্ধ আছে। সত্ৰত যোনবিলাক থাকে বিয়া বাৰু নেপাতে। তেন্তে ইহঁতৰ হেৰি বংশবৃদ্ধি নহয় মানে কিছুমান এইবিলাক তুলি লয় মানে। এডপ্ট কৰে। তুলি লয়। গম পাইছোঁ। মানে কিছুমান আহি যে সত্ৰত যে দিয়া বুলি যে কয়, সত্ৰত যে থাকে বুলি যে কয় বেলেগৰ, তেনেকৈ আহি মেলি ইয়াত থাকে মানে। মানে সত্ৰত থকা কোনো এজনেও বিয়া বাৰু নাপাতে। সেইটো আগৰ পৰাই আছে ন নিয়মটো? বিয়া বাৰু পতাই মাজুলীত এখন আছে গৃহস্থী সত্ৰ। আমি এতিয়া চামগুৰিত যে আমাৰ বিয়া বাৰু পতা মানে গৃহস্থী সত্ৰ। তেখেতলোকে বিয়া বাৰু পাতিব পাৰে। তাতে কি সেই ৱাইফো থাকে? থাকে। কিন্তু সেইটো গৃহস্থী সত্ৰ বুলি কয়। মানে সত্ৰৰ ভাগ আছে। তেনেকুৱা সত্ৰ এখনেই আছে? গৃহস্থী সত্ৰ। এতিয়া আমি মিউজিয়ামলৈ গৈ আছোঁ ন? দক্ষিণপাট সত্ৰৰ পৰা ওলাই দিলোঁ। ইয়াত চালোঁ কণ্টিনিউ যে জ্বলি থাকে এখন চাকি আছে 300 কিবা এটা বছৰ জ্বলিয়ে আছে, নোহোৱাই নাই। সেই চাকিখন চালোঁ। বাকী ৰজাদিনীয়া কিছুমান বানবাতি বানকাঁহী আৰু কিছুমান আছিলে, শৰাই কিছুমান আছে, বহুত সৰু সৰুকৈ ডিজাইন কটা আছে। আৰু আগতে বৰটোপত যোনটো আপোনাৰ গুলি সোমোৱা হয়, সেই গুলি বস্তুখিনি চোৱা হ'ল। কিন্তু তাত আপোনাৰ ভিডিঅ' আৰু ফটো লোৱাৰ এলাউ নাছিল কাৰণে আমি ভিডিঅ' আৰু ফটো ল'ব নোৱাৰিলোঁ।
আমি ফাইনেলি ৱাটাৰ ক্ৰচিং এটা পাইছোঁ। লাডাখ গৈ আছোঁ যে সেইকাৰণে। সেইকাৰণে বৰষুণৰ ছিজন যে, য'ত মানে অলপমান ৰাস্তাটোৰ মাজত দ টাইপ আছে, তাতে পানীটো জমা হৈ যায় মানে। আউনীআটী সত্ৰ পাই গ'লে ভিতৰলৈ বাইক নিব পাৰি ন? অঁ, এইখন ইয়াৰ গেটখনহে। অঁ অঁ, ইয়াৰ হেৰিখিনি ফিনিচিংখিনি ধুনীয়া কৰি ৰাখিছে। এইটো মেইন নামঘৰটো ন? নামঘৰ ইয়াত সোণৰ নাম আছে, মন্দিৰত আছে নামখন সোণৰ। পাল নামৰ দিনাহে উলিয়ায়। আমি আউনীআটী সত্ৰৰ পৰা ওলাই আহিলোঁ এতিয়া। তাতে আমি মিউজিয়ামত চালোঁ বহুতখিনি বস্তু, আগৰ ৰজা দিনৰ বানপাতি কাঁহী, হাতীৰ দাঁত, তাৰপাছতে বৰটোপ আৰু আগৰ দিনৰ ৰজাৰ দিনতে ইউজ হোৱা কিছুমান মানে বস্তু, খৰম, এনেকৈ বহুতখিনি বস্তু চালোঁ। কিন্তু মিউজিয়ামত ফটো আৰু ভিডিঅ' এলাউ নাছিল, তো সেইকাৰণে মানে দেখাব নোৱাৰিলোঁ। বাকী এতিয়া আমি ইয়াৰ পৰা কমলাবাৰী সত্ৰত সোমাম, বেছি দূৰ নহয় ইয়াৰ পৰা। তাৰপাছতে গড়মূৰত সোমাই পিনে ওলাই দিম আৰু, কাৰণ টাইমো এতিয়া বহুত হ'ল, আপোনাৰ 3:18 হ'ল টাইম। বাকী ইয়াত আউনীআটীত সত্ৰত ভাল লাগিল, মানে অলপমান ধুনীয়াকৈ বনাই ৰাখিছে। বাকী মেইন নামঘৰটোতো সোমালোঁ, নামঘৰটো ধুনীয়া, ডাঙৰ হয়, চাফ চিকুণ পূৰা। আমি বৰ্তমান আছোঁ কমলাবাৰী সত্ৰত। এয়া দেখা পাইছে মোৰ বেক চাইডে এইটো ষ্টেজ, আৰু এইবিলাকতে বহি মেলি ইয়াত মানে কিবাকিবি যদি প্ৰগ্ৰেম হয় বা মিটিং মাটাং হয় ইয়াতে বহিব পাৰে। জেগাটো বৰ ধুনীয়াকৈ বনোৱা আছে আৰু পৰিৱেশটো বৰ ধুনীয়া। চাওক, পূৰা ধুনীয়া এটা পৰিৱেশ, আহিলেই মন পূৰা মানে শান্তি লাগি যাব। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু। কমলাবাৰী সত্ৰৰ পৰা ওলালোঁ আৰু ইয়াত মানে আপোনাৰ পৰিৱেশটো ধুনীয়া হয়, যদি আপুনি আহে ধুনীয়াকৈ মানে শান্তি মানে থাকিব পাৰিব। বাকী তেনেকৈ বাৰু পুৰণি দিনৰ চাবলগীয়া তেনেকুৱা ধৰণৰ বস্তু ইয়াত নাই, কিন্তু আহি ভাল পাব, থাকি সময়টো কটাই ভাল পাব, মানে অলপ টাইম মানে ধুনীয়াকৈ শান্তি মনে থাকিব পাৰিব, পৰিৱেশ ধুনীয়া। বাকী আৰু সত্ৰ আছিলে চাবলগীয়া, কিন্তু টাইমটো 4টা বাজিলে। তাৰ কাৰণে আৰু চাবলগীয়াটো সত্ৰ আছিলে, কিন্তু টাইমটো নহ'বগৈ। যদি বেলেগ সত্ৰত গুচি যাওঁ, আকৌ ঘৰ যাওঁতে ৰাতি হৈ যাব, তাতে বতৰ বেয়া, যদি বৰষুণ দি দিয়ে আকৌ প্ৰব্লেম হৈ যাব। বৰষুণ দিলে মানে কি আৰু ৰেইনকোট আছে, পিন্ধি যাব পাৰিম, কিন্তু মানে বৰষুণ বতৰত চলাবলৈ বেয়া। দিনত প্ৰব্লেম নাই, ৰাতি অলপমান অসুবিধা হয়, সেইকাৰণে অলপ সোনকালে ঘৰ যোৱাটো ভাল হ'ব। এতিয়া প্ৰাঞ্জলৰ ঘৰত যাওঁ, ঘৰৰ পৰা মই ঢকুৱাখানা গুচি যাম, আৰু যোনখিনি চাবলগীয়া বস্তু আছিলে চালোঁ, বা আপোনালোককো দেখালোঁ। কেনেকুৱা কি পাইছে নাজানো, যিহেতু এনেধৰণে ব্লগ বনোৱা অভ্যাস নাই, ফাৰ্ষ্ট টাইম বনাইছোঁ, আৰু ভালটো লাহে লাহে হ'ব, কাৰণ চেষ্টা কৰি আছোঁ।
ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি যদি জনাই দিয়ে ভাল পাম, আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনসকলে আজিলৈকে মাজুলী অহা নাই তেওঁলোকে মাজুলী আহক, সত্ৰকেইখন চাওক, পুৰণীয়া দিনা বস্তু আছে, আৰু বাকী কিনো ক'ম, বাকী সেয়া চাবলগীয়া বস্তু আছে মুঠতে, আপোনালোক আহিব পাৰে। এখন ৰিজৰ্ট, বাকী ডেকাচাং যাম ভাবিছিলোঁ, কিন্তু ডেকাচাঙৰ ইয়াৰ পৰা অলপমান দূৰ আছে, সেইকাৰণে নাযাওঁগৈ আৰু। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ, আৰু বাকী আকৌ নতুন এটা লগত লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই।